হেল্ল' ভিউৱাৰ্ছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আমি এখন হস্পিটেললৈকে যাওঁ বলক। এই হস্পিটেলখনৰ বিষয়ে আমি অকণমান জানিবলৈ চেষ্টা কৰিম। এই হস্পিটেলখনৰ নাম হৈছে সেৱা নিবাস হস্পিটেল। আহকচোন হস্পিটেলখনলৈ আগবাঢ়ো। কোনো পেশেন্ট আহে আৰু যদি এডমিট কৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াত সেইখিনি সুবিধা আছেনে নাই আপুনি অকণমান? সেইখিনি সুবিধা পুৰা আছে, আপুনি চাব পাৰে এইফালে। হয় হয়, সেইখিনি বাৰু মই দেখাই দিম। দেখাই দিব পাৰিব। বাচ্চাৰো হয়, ডাঙৰ মানুহ এডমিট হয়, চব কৰিব পাৰে ইয়াত। হস্পিটেলখনত গৈ এটা কথা অনুভৱ কৰিব পাৰিছোঁ, হস্পিটেলখনত পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পূৰ্ণভাৱে মানি চলা হয় আৰু ইয়াৰ পৰিৱেশটো অত্যন্ত ধুনীয়া। আহক হস্পিটেলখনৰ চৌহদৰ কিছু দৃশ্য পৰিদৰ্শন কৰোঁ। এইখন হস্পিটেলত কি ডক্টৰ পোৱা যায় আমি আপোনালোকৰ পৰা অকণমান গম পাব বিচাৰিছিলোঁ। ইয়াতে কি ডক্টৰ পোৱা যায় আৰু কিহৰ স্পেচিয়েলিষ্ট আছে অকণমান কৈ দিয়ক। ইয়াত আছে আপোনাৰ চাইল্ড স্পেচিয়েলিষ্ট আছে, আপোনাৰ ডেণ্টেলৰ স্পেচিয়েলিষ্ট আছে আৰু আপুনি যিকোনো দেখাব পাৰে। ইয়াত বেলেগো হয়, আপোনাৰ কেতিয়াবা জ্বৰ কাহ চাই MBBS আছে। যেতিয়া চাইল্ডৰ বেছি স্পেচিয়েলিষ্ট, চাইল্ড বেছি থাকে, আপোনাৰ সৰু বাচ্চাৰ পৰা ধৰিও আহে। কয় আৰু বহুত ভাল ডক্টৰগৰাকী বুলি। আৰু আপোনাৰ আমাৰ ডেণ্টেলৰ আছে, BDSও আছে, MDSও আছে। ডক্টৰ আশিষ কেবাবু, তেখেত আহে তেজপুৰৰ পৰা। এনডন্টিক স্পেচিয়েলিষ্ট, যেনেকৈ দাঁতৰ পোকে খোৱা দাঁতবোৰ বচাব পাৰে নুঠাই কিনে বচাব পাৰে, সেইটো কৰাব পাৰে। ইয়াত যিকোনো ডেণ্টেলৰ কাম হৈ যায়, আপুনি দাঁত উঠাৰ পৰা ধৰি কিনে চাফা কৰাৰ পৰা ধৰি দাঁত লগোৱালৈকে। ফিক্সো হয়, খোলা মেলাও হয়, যিকোনো কৰিব পাৰে। ইয়াত চব প্ৰচিজাৰ হৈ যায়। বেলেগৰ ডেণ্টেলতকৈ অলপ হস্পিটেল কাৰণে অলপ কমেই ইয়াত, যিকোনো প্ৰাইচ বা দামবোৰ অলপ। আপোনালোকক জনাব বিচাৰিছোঁ, এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে এই হস্পিটেলখনৰ বিষয়ে আপোনালোকক অৱগত কৰা। ইয়াৰ বেলেগ একো উদ্দেশ্য নাই। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্য জনাব। আৰু এই হস্পিটেলখনত খৰচৰ বিষয়ে হস্পিটেলৰ কৰ্তৃপক্ষই জনোৱা মতে বেলেগ হস্পিটেলৰ তুলনাত ইয়াতে খুবেই কম খৰচত আমি চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰোঁ। ভিডিঅ'টি উপভোগ কৰাৰ বাবে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টি ইয়াতে আমি সমাপ্ত কৰিছোঁ। ধন্যবাদ।